আনমানি বাই লক্ষ্মী পূজা ভাইৰেল স্ক্ৰিপ্ট। তো এই ভিডিঅ'টোত মই তোমালোকক লক্ষ্মী পূজাৰ ভাইৰেল স্ক্ৰিপ্ট বনাবলৈ শিকাম ৱেবছাইট। তো তাত কেনেকৈ এডছ লৈ আৰ্নিং কৰিব লাগে আৰু কেনেকৈ ভাইৰেল কৰিব লাগে 100% ফ্ৰী অফ কষ্ট মই তোমালোকক ষ্টেপ বাই ষ্টেপ কৈ যাম। তোমালোকে ফ'ল' কৰিবা। তোমালোকে নিশ্চয় দেখিছা তোমালোকক কিছুমানে লিংক শ্বেয়াৰ কৰে, তাত ক্লিক কৰিলে এখন ছিংগল পেজ ৱেবছাইট অ'পেন হয়। তাত তোমালোকক উইচ কৰে, হেপী বাৰ্থডে হওক বা কোনোবা উৎসৱ পৰ্বত বা পূজায়ে হওক, নতুবা কোনোবা ফেক স্ক্ৰিপ্ট যেনে ফ্ৰী ৰিচাৰ্জ বা ফ্ৰী অনলাইন মানি আৰ্ন। কিন্তু ফ্ৰেণ্ডছ, মই তোমালোকক কোনো ফেক স্ক্ৰিপ্ট বনাবলৈ নিশিকাওঁ। তোমালোকক মই 100% ৰিয়েল আৰু জেনুৱেল স্ক্ৰিপ্টৰ বিষয়ে ক'ম। আৰু তাত তোমালোকে বহুতো আৰ্নিং কৰিব পাৰিবা। তোমালোকে ভিডিঅ'টো শেষলৈ চাই থকা, তো আধাতে চাই কিনে গুচি নাযাবা। আগতে ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱা, তাৰপিছত তোমালোকে কাম কৰিবলৈ ষ্টাৰ্ট কৰিবা। প্ৰয়োজন হ'লে ভিডিঅ'টো ডাউনলোড কৰি লোৱা, নহ'লে না ইপিনৰ হ'ব না সিপিনৰ হ'ব। চ' ফ্ৰেণ্ডছ, আগৰ দৰে মই ভৰালি আৰু ভৰাইটেকলৈ তোমালোক সকলোকে ৱেলকাম। চ' লেটছ ষ্টাৰ্ট দ্য ভিডিঅ'। Can anybody out there hear me? ফ্ৰেণ্ডছ, তোমালোকে কোনো ধৰণৰ ৱেবছাইটত কাম কৰিছানে নাই মই নাজানো। ব্লগাৰেই হওক বা ৱৰ্ডপ্ৰেছেই হওক, মই তোমালোকক ব্লগাৰত স্ক্ৰিপ্টটো বনাবলৈ শিকাম। ৱেবছাইটৰ বিষয়ে আমাৰ চেনেলত এইটোৱে প্ৰথম ফাৰ্ষ্ট ভিডিঅ'। তো তাৰ বাবে মই তোমালোকক একেবাৰে ফাৰ্ষ্ট ষ্টেপৰ পৰা শিকাম এজ এ বিগিনাৰ। তাৰ বাবে ভিডিঅ'টো কিছু দীঘল হ'ব, তোমালোকে শেষলৈ চাই থাকিবা, নহ'লে একো বুজি নাপাবা। পিছত আৰু তোমালোকে ফেক ভিডিঅ' বুলি কমেণ্ট নকৰিবা। ফাৰ্ষ্ট তোমালোকে ক্ৰম ব্ৰাউজাৰ অ'পেন কৰিবা। তাত তোমালোকে চাৰ্চ কৰিবা www.blogspot.com। প্ৰথম লিংকটোত তোমালোকে ক্লিক কৰি অ'পেন কৰিবা। তাৰপাছত এনেকুৱা ইণ্টাৰফেচ দেখা পাবা। ইয়াৰ ওপৰৰ পিনে তোমালোকে ইমেইল আইডিটো এনেদৰে দেখা পাবা। এইটো ছাইডত কোণাটোত আছে, তোমালোকে তাৰ পৰা চিলেক্ট কৰি ল'বা। নহ'লে তোমালোকৰ যদি ইমেইল আইডি নাই, তেনেহ'লে তোমালোকে ইমেইল আইডি এটা বনাই ল'বা সোনকালে। তো হয়তো তোমালোকে প্ৰথম অ'পেন কৰাৰ বাবে অলপ বেলেগকৈ দেখা পাব পাৰা, তথাপিও একো নহয়, ইয়াৰ ষ্টেপবোৰ একেই। ইয়াত তোমালোকে ৱেবছাইটৰ নামটো দি দিবা লক্ষ্মী পূজাৰ লগত ৰিলেটিভ। ফৰ এক্সাম্পল, হেপী লক্ষ্মী পূজা ভাইৰেল স্ক্ৰিপ্ট 2020 এনেকুৱা ধৰণৰ। তাৰপিছত নেক্সটত ক্লিক কৰি দিবা। ইয়াত তোমালোকে ডমেইন নামটো দি দিবা, লক্ষ্মী পূজাৰ লগত ৰিলেটিভ দিবা। ফ্ৰেণ্ডছ, ডমেইন নামটো দিওঁতে নামটোৰ মাজত তোমালোকে কোনো ধৰণৰ স্পেচ নাৰাখিবা। আৰু ডমেইন নামটো এনেকুৱা হ'ব লাগিব যিটো বেলেগে ইউজ কৰা নাই, নহ'লে ইয়াত নট এভেইলেবল বুলি আহিব। তোমালোকে নামটো চেঞ্জ কৰি দিবা, নহ'লে 1 2 3 4 এইবোৰ লগাই দিবা। তাৰপিছত এভেইলেবল বুলি আহিব। তাৰপিছত ছেভ বাটনটোত ক্লিক কৰি দিবা। তো তোমালোকৰ ৱেবছাইটটো ক্ৰিয়েট হৈ গ'ল। তাৰপিছত তোমালোকে ব্লগাৰৰ ডেছবৰ্ডখন এনেদৰে দেখা পাবা। তোমালোকে ইয়াত মেনু বাৰত ক্লিক কৰিবা, তাৰপিছত ইয়াত থিমত ক্লিক কৰিবা, এনেকুৱাকৈ দেখা পাবা। ইয়াত বহুতো থিম পাবা। মই সুবিধাৰ বাবে ইয়াত ডেস্কটপ মোড কৰি লৈছোঁ, তোমালোকেও ল'ব পাৰা। ইয়াত তলৰ পিনে আহিবা আৰু এইখন থিম দেখা পাবা তোমালোকে। থিম ডাইনামিক ভিউজ ক্লাছিক থিম এইখন দেখা পাবা তোমালোকে। এইখনত তোমালোকে ক্লিক কৰিবা, তাৰপিছত এপ্লাইত ক্লিক কৰিবা, তাৰপিছত গ'ইটত ক্লিক কৰিবা। তো থিমখন এপ্লাই হৈ যাব। নেক্সট ওপৰৰ পিনে আহিবা আৰু এই চিনডালত মানে চুইচটোত ক্লিক কৰিবা। তাৰপিছত ইয়াত চুইচ টু ফাৰ্ষ্ট জেনেৰেশ্যন ক্লাছিক থিমত ক্লিক কৰিবা। তাৰপিছত চুইচ উইথাউট এ বেকআপত ক্লিক কৰিবা। নেক্সট ইয়াত নেভ বাৰত ক্লিক কৰিবা। তাৰপিছত অফত ক্লিক কৰা, তাৰপিছত ছেভত ক্লিক কৰি দিবা। ইয়াৰ পিছত ভিডিঅ'টোৰ ডিছক্ৰিপশ্যনত তোমালোকক এটা স্ক্ৰিপ্টৰ লিংক দিয়া আছে, সেইটো ডাউনলোড কৰি লোৱা। স্ক্ৰিপ্টত TXT ফাইলত আছে স্ক্ৰিপ্টটো, সেইটো অ'পেন কৰা। এনেকুৱা বহুতো টেক্সট মানে আখৰ দেখা পাবা। গোটেইখিনিকে তোমালোকে কপি কৰি লোৱা। কপি কৰিবলৈ তোমালোকে ইয়াত টিপি ধৰিবা আৰু তাৰপিছত অল চিলেক্টত ক্লিক কৰিবা। যদি তোমালোকে কম্পিউটাৰ ব্যৱহাৰ কৰি আছা, তেনেহ'লে Ctrl+A কৰি কিনে Ctrl+C কৰিবা, তো কপি হৈ যাব। ইয়াৰ পিছত ইয়াত এডিট থিমত ক্লিক কৰিবা। ফ্ৰেণ্ডছ, ইয়াত যিমান টেক্সট আছে গোটেইখিনি তোমালোকে ডিলিট কৰি দিবা। যদি তোমালোকে কম্পিউটাৰ, লেপটপ বা টেবলেটত কীবৰ্ড লগাই এডিট কৰি আছা, তেনেহ'লে Ctrl+A কৰি কিনে ডিলিট কৰি দিবা। আৰু যদি মোবাইল ইউজ কৰি আছা, তেনেহ'লে তোমালোকে অলপকৈ ডিলিট কৰি দিবা। সেইটো তোমালোকে অলপমান দেৰি লাগিব ডিলিট কৰোঁতে, কিন্তু ডিলিট কৰাটো কম্পালচৰি, তো তোমালোকে কৰিবই লাগিব। তাৰপিছত ইয়াত ক্লিক কৰি ধৰিবা, তাৰপিছত পেষ্টত ক্লিক কৰি দিবা তোমালোকে। তো স্ক্ৰিপ্টটো ইয়াত পেষ্ট হৈ যাব। যদি কম্পিউটাৰ ব্যৱহাৰ কৰি আছে, যদি তোমালোকে Ctrl+V কৰিবা। তাৰপিছত ইয়াত ক্লিক কৰি তোমালোকে ছেভ কৰিবা। নেক্সট তোমালোকে বেক হৈ আহিবা। ইয়াত তোমালোকে ভিউ ব্লগত ক্লিক কৰিবা, তোমালোকে ৱেবছাইটটো চাব পাৰিবা। ৱেবছাইটটো তোমালোকে এনেকৈ দেখা পাবা। ইয়াত তোমালোকে বিভিন্ন ধৰণৰ এলিমেণ্ট দেখিবা। ইমেজ দেখিবা, GIF দেখিবা, তাৰ লগতে এমাজনৰ এফিলিয়েট বেনাৰ লিংক দেখা পাবা। আৰু এইটো ইউটিউবৰ ভিডিঅ', মই ইয়াত এডছ লগোৱা নাই, তাৰ বাবে ইয়াত এডছ হোৱা নাই। আৰু ইয়াত তোমালোকে নামটো এণ্টাৰ কৰি দিবা।
এণ্টাৰ কৰি তাৰপিছত ইয়াত গত ক্লিক কৰি দিবা তাৰপিছত হোৱাটছআপত শ্বেয়াৰ কৰাৰ বাটনটো দি দিব তাত তোমালোকে শ্বেয়াৰ কৰিব পাৰিবা ইয়াৰ বেকগ্ৰাউণ্ডটো ভালদৰে বনোৱা হৈছে তৰাবোৰ জিলিকি আছে ভেৰি আৱেছম আৰু ইয়াত দেখা পাবা লক্ষ্মী পূজালৈ আৰু কিমান দিন আছে তাৰে টাইমাৰ ছেট কৰাই আছে ইয়াৰ বিষয়ে আৰু বেছি নকওঁ কাৰণ সময় নহ'ব তো ইয়াত তোমালোকে এডছ দেখুৱাই আৰ্ণ কৰিব পাৰিবা তোমালোকে যদি কোনোবা এফিলিয়েট প্ৰগ্ৰেমৰ লগত জড়িত হৈ আছা তেনেহ'লে তাৰ প্ৰডাক্টবোৰৰ এডছ দেখুৱাব পৰা যেতিয়া তাত ক্লিক কৰি কোনোবাই প্ৰডাক্ট বাই কৰিব তেতিয়া তোমালোকে কমিশ্যন পাবা নতুবা তোমালোকৰ যদি ইউটিউব চেনেল বা কোনোবা ৱেবছাইট বা ইউটিউবৰ দৰে কোনোবা আদাৰ প্লেটফৰ্মৰ একাউণ্ট আছে যেনে ফেচবুক পেজ ডেইলিমোশ্যন মেটাকেফ ইনষ্টাগ্ৰাম টুইটাৰ টেলিগ্ৰাম আৰু তাত যদি ট্ৰেফিক বা ভিউজ আনিব খোজা তেনেহ'লে তাৰ লিংকবোৰ দি দিবা বেছি নিদিবা ইম্পৰ্টেণ্ট 2-3টা দি দিবা নহ'লে চাবলৈ ভাল নহ'ব তো ইয়াৰ দ্বাৰা তোমালোকৰ ভিউজ আৰু ট্ৰেফিক ইনক্ৰিজ হ'ব নেক্সট আৰ্নিং কৰা আটাইতকৈ ভাল পদ্ধতি হ'ল কোনোবা এড নেটৱৰ্কৰ লগত ৱেবছাইটৰ লিংক কৰাই এড শ্ব' কৰাই আৰ্নিং কৰা ইয়াত তোমালোকে এফিলিয়েট লিংক ইউটিউব বা ৱেবছাইটৰ লিংক আৰু এডছ গোটেইকেইটাই এড কৰিব বা কানেক্ট কৰিব পাৰিবা তাৰ দ্বাৰা কোনো প্ৰব্লেম নাহে চ' ফ্ৰেণ্ডছ এডছ লগাবলৈ থিম ছেকশ্যনত আহিব লাগিব ইয়াত এডিট HTML-ত ক্লিক কৰিবা আৰু তোমালোকে Ctrl F ক্লিক কৰি এডছ লিংক বুলি টাইপ কৰি চাৰ্চ কৰি দিবা যদি তোমালোকে মোবাইল ইউজ কৰি আছা তেনেহ'লে ইয়াত কাষত তোমালোকে এইবোৰ লাইনবোৰ দেখা পাবা লাইনবোৰৰ নাম্বাৰবোৰ দেখা পাবা তো ইয়াত তোমালোকে 650 আৰু 611 নাম্বাৰ লাইনত তোমালোকে এডছ লিংক বুলি দেখা পাবা এনেদৰে ইয়াৰে ঠিক কাষতে তোমালোকৰ এডছৰ কোডটো দি দিবা আৰু 685 নাম্বাৰ লাইনত এনেকৈ দেখা পাবা ইউটিউব ভিডিঅ' কোড ওপেন আৰু ইউটিউব ভিডিঅ' কোড ক্লোজ আৰু ইয়াৰে মাজত যিখিনি কোড আছে আৰু তাত যিটো লিংক আছে সেইটো মোৰ ভিডিঅ'ৰ লিংক হয় সেইটো ডিলিট কৰি দি তোমালোকে ইউটিউব ভিডিঅ'ৰ লিংকটো দি দিবা তোমালোকৰ লিংকটো উলিয়াবৰ বাবে তোমালোকে হোৱাটছআপত ভিডিঅ'টো এবাৰ কাৰোবাক শ্বেয়াৰ কৰি দিয়া তাৰপিছত লিংকটোত ক্লিক কৰি ধৰিবা তো তেনেকৈ ক্লিক কৰি ধৰিলে কপি হৈ যাব ফ্ৰেণ্ডছ তোমালোকে কোনোবা এডছ নেটৱৰ্কত একাউণ্ট ক্ৰিয়েট কৰি তাৰ এডছ ৰান কৰিব পাৰিবা মানে শ্ব' কৰিব পাৰিবা তেনেকুৱা বহুতো এডছ নেটৱৰ্ক বা কোম্পানী আছে ফৰ এক্সাম্পল পপ এডছ ক্লিক এডিউ এডষ্টা ইনফলিংছ আদি তো মইতো এই 2-3টাৰ কথাই ক'লোঁ তেনেকুৱা বহুতো আছে তোমালোকে বিগিনাৰ তাৰ বাবে পপ এডছ ক্লিক এডিউ সেই দুটাৰ লগত তোমালোকে জইন হৈ ল'ব পাৰিবা সেইটো ভাল হয় বেছি ফেচিলিটি আছে কিন্তু ফ্ৰেণ্ডছ মই ইয়াত তোমালোকক এডছ নেটৱৰ্কৰ লগত লিংক কৰাই দেখুৱাব নোৱাৰিম ভিডিঅ'টো বহুত দীঘল হ'ব তাৰ বাবে মই নেক্সট ভিডিঅ'ত তোমালোকক ক'ম কিন্তু তেতিয়ালৈ লক্ষ্মী পূজা পাৰ হৈ যাব কাৰণ এই ভিডিঅ'টো বনোৱাত মোৰ দেৰি হ'ল কিবা বেলেগ কামত লাগি আছিলোঁ সেয়ে ফ্ৰেণ্ডছ পাৰিলে মোক ক্ষমা কৰি দিবা তোমালোকে এফিলিয়েট লিংক আৰু ৱেবছাইট বা আদাৰ ছ'চিয়েল প্লেটফৰ্মৰ লিংক দিব পাৰিবা ইউটিউবৰ ভিডিঅ' দিব পাৰিবা সেইটো মই কৈয়ে দিলোঁ কিন্তু তথাপিও এটা উপায় আছে তোমালোকে ইউটিউবত চাৰ্চ কৰা ভাইৰেল স্কিম মে এডমব কা এডছ কেছে লাগায়ে ইয়াত তোমালোকক এডমবৰ এডছ লগাবলৈ ক'ব আৰু তোমালোকে এডমবৰ এডছ লগাই তোমালোকে আৰ্নিং কৰিব পাৰিবা নতুবা তোমালোকে আপনি ৱেবছাইট মে পপ এডছ কেছে লাগাই বুলি চাৰ্চ কৰি দিয়া ইয়াত তোমালোকক পপ এডছ কোম্পানীৰ এডছ লগাবলৈ শিকাই দিব পপ এডছ এটা বহুত ভাল আৰু পপুলাৰ এডছ কোম্পানী হয় ইয়াৰ এটা ভাল পদ্ধতি যে সিহঁতে $5 হ'লে তোমালোকক পে'মেণ্ট কৰি দিব তো বহুত ইজি হয় সেইটো তো ইয়াত তোমালোকে জইন হৈ ল'বা আৰু তাৰ পৰা এডছৰ HTML কোডটো লৈ মই তোমালোকক য'ত এড কৰিব দিছোঁ তাতে এড কৰি দিবা তো এডভাৰটাইজ শ্ব' হ'ব হয়তো লগে লগে এড শ্ব' নহ'ব পাৰে তাৰে 20-30 মিনিট পাছত এড শ্ব' হ'ব এড শ্ব' কৰিব তোমালোকে নেক্সট আহি কিনে চাব পাৰিবা নতুবা তোমালোকে ক্লিক এডিউৰ লগতো জইন হৈ ল'ব পাৰিবা সেইটো এটা ভাল হয় তাৰেও $5 হ'লেই তোমালোকক পে'মেণ্ট কৰি দিয়ে লিংক এটা ডিছক্ৰিপশ্যনত দিয়াই আছে তাৰ পৰা তোমালোকে অ'পেন কৰি ল'বা যেতিয়াই তোমালোকৰ ৱেবছাইটত শ্ব' হোৱা এডছত বেলেগে ক্লিক কৰিব তেতিয়াই তোমালোকৰ আৰ্নিং হ'ব সেয়ে বেছি মানুহক শ্বেয়াৰ কৰিলে তেতিয়া মানুহো বেছি যাব আৰু বেছিকৈ ক্লিক হোৱাৰ আশা থাকিব আৰু তেতিয়া আৰ্নিঙো বেছি হ'ব তো তোমালোকে তাৰ বাবে বহুতো শ্বেয়াৰ কৰিবা যাতে স্ক্ৰিপ্টটো সোনকালে ভাইৰেল হয় আৰু এফিলিয়েট লিংকটোত কোনোবাই ক্লিক কৰি প্ৰডাক্ট কিনিলে তোমালোকে কমিশ্যন পাব চ' ফাইনেলি ফ্ৰেণ্ডছ লাষ্ট টপিক হাউ টু ভাইৰেল দ্য স্ক্ৰিপ্টটো ভাইৰেল কৰিবলৈ তোমালোকে সেইটো শ্বেয়াৰ কৰিব লাগিব লগতে সকলো ঠাইতে শ্বেয়াৰ কৰি দিবা যিমান সম্ভৱ সিমানেই তোমালোকে সেইটো হোৱাটছআপত শ্বেয়াৰ কৰি দিবা তোমালোকৰ হোৱাটছআপত যিমান মেম্বাৰ আছে আৰু গ্ৰুপ আছে সকলোতে শ্বেয়াৰ কৰি দিবা যদি হোৱাটছআপ নাম্বাৰ কমকৈ আছে তেনেহ'লে মেম্বাৰ ভৰাই ল'বা তোমালোকক ইয়াৰে এটা 110% ৱৰ্কিং টিক্স দিম তোমালোকে ফেচবুক অ'পেন কৰা তাৰপিছত ইউটিউব ছাবস্ক্ৰাইবাৰ বুলি চাৰ্চ কৰি দিয়া তাত তোমালোকে অসমৰ লগতে অন্য ষ্টেটৰো বহুতো গ্ৰুপ পাবা গ্ৰুপবোৰত সোমোৱাই যোৱা তাত ইউটিউব ছাবস্ক্ৰাইবৰ বহুতো পোষ্ট দেখা পাবা তাত বহুতে নিজৰ হোৱাটছআপ নাম্বাৰবোৰ দিয়ে আৰু কমেণ্ট বক্সতো বহুতে নাম্বাৰ দি দিয়ে তো তাৰ পৰা তোমালোকে নাম্বাৰবোৰ পাবা তাৰ পৰা লৈ ল'বা এইবোৰ আচলতে ইউটিউবাৰ হয় যিসকলে পোনে পোনে ইউটিউব চেনেল ষ্টাৰ্ট কৰিছে সিহঁতে তাৰ দ্বাৰা সিহঁতে ছাবস্ক্ৰাইবাৰ বঢ়াই লয়
তোমালোকৰ যদি ইউটিউবাৰ নতুনকৈ ইউটিউব চেনেল খুলিছা তেনেহ'লে ইয়াৰ পৰা ছাবস্ক্ৰাইবাৰ বঢ়াই ল'ব পাৰিবা যদি তোমালোকে মোক কমেণ্ট কৰি দিয়া তেনেহ'লে ইয়াৰ ওপৰত মই এটা এক্সট্ৰা ভিডিঅ' বনাই দিম চ' কমেণ্ট মি চ' নেক্সট তোমালোকে হোৱাটছআপৰ পৰা লিংকটো কপি কৰি লৈ ফেচবুকত এটা পোষ্ট এডিট কৰা পোষ্টত ফটো এখন দিবা আৰু লিংকটো পেষ্ট কৰি দিবা পোষ্টটো বনাওঁতে তোমালোকে এনেকুৱা এখন ফটো দিবা যিখন দেখিলে সহজতে শ্বেয়াৰ কৰে আৰু ক্লিক কৰে তেনেকুৱা তোমালোকে ভাল ট্ৰেণ্ডিং ফটো লোৱা যেনে মিমছ ভাইৰেল ভিডিঅ' বা ফটো কোনোবা ব্ৰেকিং নিউজ যদি তোমালোকে স্ক্ৰিপ্টত এফিলেট লিংক লগোৱা তেনেহ'লে এটা ভাল ট্ৰেণ্ডিং প্ৰডাক্টছ ঘড়ী মোবাইল লেপটপ টেবলেট নিউ ষ্টাইলৰ টি চাৰ্ট লং পেণ্ট জোতা এনে ধৰণৰ ফটো লগাবা আৰু তোমালোকে দেখা পোৱা কেতিয়াবা শ্বপিঙৰ এডছ দিয়ে মানে কিছুমানে পোষ্ট কৰে তাতে ফেচবুকত তাত তোমালোকে কমেণ্ট বক্সত গৈ যদি কোনোবাই শ্বপিঙৰ লগত ৰিলেটিভ কমেণ্ট কৰিছে তাত তোমালোকে ৰিপ্লাই হিচাপে তোমালোকৰ স্ক্ৰিপ্টৰ লিংকটো দি দিবা সিহঁতে নিশ্চয় তাত ক্লিক কৰিব আৰু ৱেবছাইটটো অ'পেন কৰিব তো যেতিয়া তোমালোকে ৰিপ্লাইত লিংকটো দি দিবা তেতিয়া সিহঁতে ভাবে তাৰে লগত ৰিলেটিভ কিবা সিহঁতক দিছে ভাল ইনফৰমেশ্যনটো তেনেকৈ ভাবি কিনে দি দিয়ে কাৰণ ফেচবুক হোৱাটছআপত বহুতে সময় কটাই তাত তোমালোকে জানাই সেইবোৰত বহুতো মানুহে সময় কটাই তো সেইবোৰ কৰি কিনে ভাল পায় নেক্সট তোমালোকে আদাৰ ছ'চিয়েল প্লেটফৰ্মবোৰত শ্বেয়াৰ কৰিব পৰা যেনে ইনষ্টাগ্ৰাম টুইটাৰ টেলিগ্ৰাম হেল্ল' ইউটিউব ডেইলি মোশ্যন যদি তোমালোকৰ লগৰ ৱেবছাইট আছে তাত শ্বেয়াৰ কৰিব পৰা ইয়াৰ উপৰিও তোমালোকে ইউটিউব বা ইণ্টাৰনেটত চাৰ্চ কৰিলে তেনেকুৱা বহুতো ছ'চিয়েল মিডিয়া প্লেটফৰ্ম পাই যাবা তোমালোকে একাউণ্ট বনাই কিনে শ্বেয়াৰ কৰিব পৰা আৰু ফ্ৰেণ্ডছ বনাই ল'ব পাৰিবা আৰু তোমালোকে ফেচবুকত যাবা তাত তোমালোকৰ ফেচবুক ফ্ৰেণ্ডছে যেতিয়া কোনোবা পোষ্ট কৰে তাত বহুতে কমেণ্ট কৰে তো কমেণ্টত তোমালোকে ৰিপ্লাই হিচাপে সেইবোৰ তোমালোকৰ স্ক্ৰিপ্টৰ লিংকটো দি দিব পৰা আৰু তাত তোমালোকে সেনেকৈ দি দিলে তো মানুহবোৰে স্ক্ৰিপ্টটো অ'পেন কৰাৰ বহুতো আশা থাকে তো তোমালোকে তেনেকৈ দি দিব পৰা চ' আই হোপ তোমালোকে ভিডিঅ'টো ভালদৰে বুজি পাইছা যদি কিবা বুজাত অসুবিধা হৈছে তেনেহ'লে ভিডিঅ'টো পুনৰ ৰিপিট কৰি চোৱা আৰু মোক কমেণ্ট কৰি সুধিব পৰা মই তোমালোকক এনচাৰটো দি দিম হয়তো তোমালোকে এই স্ক্ৰিপ্টত এডছ লগাব নোৱাৰিবা কাৰণ এডছৰ বাবে ৱেবছাইটটো ভেৰিফাই হওঁতে এদিন বা দুদিনৰ সময় লাগে আৰু কিছুমান এডছৰ লগত বেছি দিনো লাগে তেতিয়ালৈকে হয়তো লক্ষ্মী পূজা পাৰ হৈ যাব তথাপিও তোমালোকে টেনশ্যন ল'ব নালাগে মই দেৱালীৰ স্ক্ৰিপ্টটো অতি সোনকালে দি দিম যদি তেতিয়ালৈ তোমালোকৰ এই ৱেবছাইটটো এডছৰ লগত ভেৰিফাই হয় তেনেহ'লে সেই ৱেবছাইটত দেৱালীৰ স্ক্ৰিপ্টটো লগাই আৰ্নিং কৰিব পাৰিবা দেৱালীৰ স্ক্ৰিপ্টটো এই 2 দিনৰ ভিতৰতে দি দিম সেয়েহে যাতে তোমালোকে স্ক্ৰিপ্টটো মিছ নকৰা তাৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি বেলটো অন কৰি থৈ দিবা আৰু ভিডিঅ'টো আজি ইমানলৈকে আছিল যদি ভিডিঅ'টো অলপ ভাল লাগিছে তেনেহ'লে লাইক এটা কৰি দিয়া তোমালোকে লাইক কৰিলে মোৰো অলপ ভাল লাগে চ' আশা কৰোঁ পুনৰ আন এটি ভিডিঅ'ত লগ পাম তেতিয়ালৈকে তোমালোকে ৱেবছাইটৰ কাম কৰি থকা টেক কেয়াৰ বাই বাই